নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি এই আন্ধাৰখনৰ মাজত কি কৰি আছে আপোনালোকে নিশ্চয় ভাবিছে। মই এই আন্ধাৰখনৰ মাজত এটা বিশেষ অনুষ্ঠান আমাৰ গাঁৱৰ মাজত পতা হৈছে। এই অনুষ্ঠানটো পতা হৈছে চাওদাং পথাৰ মেয়াচুক গাঁও, আৰু অনুষ্ঠানটোত উপস্থিত থাকিব আমাৰ অনুপম চক্ৰৱৰ্তী ছাৰ। অনুষ্ঠানটো বলক, মোৰ মুখৰ লেকচাৰ বাদ দি আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী। প্ৰিয় দৰ্শক, আজি মই য'ত উপস্থিত আছোঁ, এই ঠাই টুকুৰাৰ নাম ক'লেই কলিজা উফন্দি উঠিব খোজে। এনে এটুকুৰ ঠাই যাৰ নাম কোৱাৰ লগে লগে আত্মীয়তা, মৰম, ভালপোৱা সকলোবোৰ একেলগে সৃষ্টি হয়। প্ৰিয় দৰ্শক, আজি আকৌ নতুন প্ৰভাত হ'ব। এই অনুষ্ঠানৰ দ্বিতীয় খণ্ডলৈ মই উপস্থিত আছো বিখ্যাত মেৰাপানীৰ চাওদাং পথাৰৰ মেৰাচুক অঞ্চলত। একেলগে আৰু সাংঘাতিক মৰম লগা এটা অঞ্চল, মানুহৰ মৰমৰ সীমাহীন মৰম থকা এটা অঞ্চল। এই অঞ্চলৰ জনসাধাৰণৰ যিমান মৰম আছে, সেইধৰণে এই অঞ্চলৰ এক ঐতিহাসিকভাৱেও শ্ৰীবৃদ্ধি হোৱা এটা অঞ্চল। যদি এই অঞ্চলত আপুনি আহে, আপোনাক প্ৰতিখন ঘৰত লেটা পলু খুৱাবলৈ সাজু হৈ থাকে। আৰু আজিৰ এই অঞ্চলৰ এই চাওদাং পথাৰৰ ইতিহাস এগৰাকী জ্যেষ্ঠ ব্যক্তি আমাৰ লগত আছে। তেখেতৰ পৰা প্ৰতিষ্ঠা হৈছিলে। সেই সময়তে ব্ৰিটিছ চৰকাৰৰ দিনত দৈয়াং অঞ্চলত 4খন বনগাঁও স্থাপন কৰিছিলে: মেৰাপানী, চাওদাং পথাৰ, আমগুৰি আৰু কাছমাৰী। তাৰ ভিতৰত চাওদাং পথাৰ এখন। আৰু আমি পুৰণি কীৰ্তিচিহ্নসমূহৰ পৰা উপলব্ধি কৰিব পাৰোঁ বা গৱেষকসকলেও মতামত দিছে যে এই অঞ্চলটো এসময়ত কছাৰী অধ্যুষিত অঞ্চল আছিলে। কছাৰী সভ্যতাই ইয়াত বিৰাজ কৰিছিলে। তাৰ ধ্বংসাৱে আৰু ডাঙৰ ডাঙৰ বৃহৎ পুখুৰীবিলাকে তাৰ প্ৰমাণ আমাৰ মাজত দাঙি ধৰে। আৰু এই অঞ্চলত বসতি স্থাপন হোৱাৰ সময়ত আমাৰ ককাসকলে গভীৰ অৰণ্যৰ মাজত হিংস্ৰ জীৱ জন্তুৰ লগত অশেষ কষ্টৰে সংগ্ৰাম কৰি আচলতে তেখেতসকলে যি বাট কাটি থৈ গ'ল, এই অৰণ্যখন পৰিষ্কাৰ কৰি জনাঞ্চললৈ ৰূপান্তৰিত হৈ গ'ল। তাৰ কাৰণে আজি আচলতে আমি এনেকুৱা এখন চাওদাং পথাৰ, এনেকুৱা এখন মেৰাচুকত আমি বসবাস কৰিবলৈ সম্ভৱ হৈছে। বহুত বহুত ধন্যবাদ।